নবীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ সন্মুখত এটা বিষয় লৈ আহিছোঁ। সেইটো বিষয় হৈছে চেনি, অৰ্থাৎ চেনিৰ যিটো মূল্য, চেনিৰ মূল্যই আকাশ চুইছেগৈ। আপোনালোক সকলোৱে চাগে এইটো কথা গম পাইছে। অৰ্থাৎ 1 কিলো চেনিৰ দাম আজিৰ তাৰিখত 70 টকা হৈছে। আচলতে ৰাতিপুৱা উঠি আমি চাহ খাওঁ, চাহৰ লগত চেনি খাওঁ। গতিকে সেইকাৰণে চেনিৰ লগত আমাৰ এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। আৰু আপোনালোকে জানে যে ভাৰতবৰ্ষ হৈছে চেনি উৎপাদনকাৰী দেশবিলাকৰ ভিতৰত এখন অন্যতম দেশ। অৰ্থাৎ পৃথিৱীত যিমান চেনিৰ প্ৰয়োজন হয় তাৰে বহুত বেছি অংশ ভাৰতবৰ্ষই উৎপাদন কৰে। আৰু আপোনালোকে হয়তো গম পাইছে যে বিগত 9 বছৰৰ তুলনাত এই বছৰ ভাৰতবৰ্ষত চেনিৰ উৎপাদনটো কম হৈছে। অৰ্থাৎ ভাৰতবৰ্ষৰ লক্ষ্য আছিলে 343 নিযুত মেট্ৰিক টন চেনি উৎপাদন কৰা, কিন্তু ভাৰতবৰ্ষই উৎপাদন কৰিব পাৰিলে 306 নিযুত মেট্ৰিক টনহে। অৰ্থাৎ 10%তকৈও অধিক কম চেনি উৎপাদন হোৱাৰ কাৰণে আজি বজাৰত চেনিৰ নাটনি হৈছে। ইয়াৰ কাৰণটো হৈছে মেইনলি জলবায়ু। অৰ্থাৎ আমাৰ মেইনলি আপোনাৰ কৰ্ণাটক আৰু এখন ৰাজ্য আছে, সেই ৰাজ্যখনৰ নাম হৈছে মহাৰাষ্ট্ৰ। তাত কি হয়, ভাৰতবৰ্ষৰ বেছিভাগ কুঁহিয়াৰৰ খেতি কৰা হয় কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত। কিন্তু এইবাৰ কি হৈছে, বতৰৰ পৰিৱৰ্তন, বৰষুণ কমকৈ হোৱাৰ কাৰণে, জলবায়ুৰ পৰিৱৰ্তন, এইবিলাকৰ কাৰণে সেইবিলাক জেগাত কুঁহিয়াৰৰ উৎপাদনটো একেবাৰে কম। তাৰ উপৰিও ভাৰতবৰ্ষই কি কৰে, থাইলেণ্ড আৰু আমাৰ ব্ৰাজিলৰ পৰা কি কৰে, কুঁহিয়াৰটো আমদানি কৰে। এতিয়া যিহেতু জলবায়ুৰ পৰিৱৰ্তনটো অকল ভাৰতবৰ্ষতে হৈছে এনেকুৱা নহয়, গোটেই পৃথিৱীতে জলবায়ুৰ পৰিৱৰ্তন হৈছে। গছ গছনি নোহোৱাৰ কাৰণে বতৰৰ পৰিৱৰ্তন হৈছে, বৰষুণ নোহোৱা হৈছে, যাৰ ফলত সেইবিলাক দেশতো চেনিৰ চাহিদা পূৰণ কৰিব পৰাকৈ কুঁহিয়াৰৰ খেতিটো তেওঁলোকেও পূৰণ কৰিব পৰা নাই। অৰ্থাৎ কুঁহিয়াৰৰ খেতিটো তেওঁলোকৰ জেগাবিলাকত বেয়া হৈছে, যাৰ ফলত ভাৰতবৰ্ষই বাহিৰৰ পৰা কুঁহিয়াৰ আমদানি কৰিব পৰা নাই। যাৰ ফলত বৰ্তমান সময়ত 1 কিলো চেনিৰ দাম 70 টকা হৈছে। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মই এইটোৱে জনাব খুজিছোঁ, আপোনালোক সকলোকে মই হাতযোৰ কৰিছোঁ যে আপোনালোকে অকণমান গুৰুত্ব প্ৰদান কৰক। আপোনালোকে জলবায়ুৰ পৰিৱৰ্তনটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে এজোপাকৈ হ'লেও উদ্ভিদ ৰোপণ কৰক। আৰু সেই উদ্ভিদজোপাক মৰমেৰে, যেনেকৈ সন্তানক ডাঙৰ দীঘল কৰে, উদ্ভিদজোপাকো এনেকুৱাকৈ মৰমেৰে লহপহকৈ ডাঙৰ দীঘল কৰক। কাৰণ উদ্ভিদ থাকিলেহে মানুহ থাকিব। উদ্ভিদ অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। আমাক কি লাগিব? আমাক কাঠৰ আচবাব লাগিব, আমাক ডেভেলপমেণ্ট লাগিব। সেইবুলি আমি গছ কাটি তহিলং কৰি আমি নিজৰ বিপদ মাতি আনি যাতে আমি গোটেই জীৱকুল ধ্বংস হৈ নাযাওঁ, তাৰ কাৰণে আমি সকলোৱে সাৱধান হোৱাৰ সময় আহি পৰিছে। গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এটা জাষ্ট উদাহৰণ দিলোঁ। আজি চেনিৰ নাটনি হৈছে, অহাকালিলৈকে অন্য সামগ্ৰীৰো নাটনি হ'ব। অৰ্থাৎ ধান, ঘেঁহু, সৰিয়হ এইবিলাকৰ যেতিয়া নাটনি হ'ব, আপুনি মই কেনেকৈ জীয়াই থাকিম সেইটো কওকচোন। তাতকৈ ডাঙৰ কথাটো হৈছে, উদ্ভিদে, আপোনালোকে জানে আমাৰ উশাহত লোৱা অক্সিজেনটো উদ্ভিদে আমাক দিয়ে, আৰু আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডটো উদ্ভিদে গ্ৰহণ কৰে। অৰ্থাৎ বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো ভাৰসাম্য, সেইটোও উদ্ভিদজোপাই ৰক্ষা কৰি চলে। যেতিয়া উদ্ভিদে নাথাকিব, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব, অক্সিজেনৰ পৰিমাণ কমি যাব, তেতিয়া মানুহৰতো অট'মেটিকেলি খাদ্য নাখালেও মৃত্যু ঘটিব। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এটা আভাস দিব খুজিছিলোঁ। যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আকৌ এবাৰ কৈছোঁ, অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে উদ্ভিদ ৰোপণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। জয় হিন্দ।